গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজিৰ ভিডিঅ'টো কিন্তু একেবাৰে বেটেৰীৰ পৰা আৰম্ভ কৰি দিলোঁ দেই, মানে বেটেৰী ৰিক্সা। আমি আচলতে গৈ আছোঁ আমাৰ গাঁৱৰ ঘৰলৈ, ইকৰাণীলৈ। আচলতে আমাৰ ইকৰাণীত আমাৰ পুৰণি নামঘৰটো বহুত বেয়া হৈ গ'ল কাৰণে আকৌ নতুনকৈ এটা নামঘৰ বনালে। সেইকাৰণে গাঁৱৰ সকলো ৰাইজে নিজৰ সামৰ্থ্য অনুযায়ী কিবা এটা সৰুকৈ দিছে। আমিও ভাবিলোঁ আমাৰ নিজৰ সামৰ্থ্য অনুযায়ী আমি ষ্টেণ্ড ফেন দুখনকে দিওঁ বুলি। সেইকাৰণে এতিয়া ষ্টেণ্ড ফেন দুখন দিবলৈ বুলি গাঁৱৰ ঘৰলৈ গৈ আছোঁ। আৰু আজিৰ ভিডিঅ'টো কিন্তু একেবাৰে সৰু ভিডিঅ' দেই, আপোনালোকে চাই যাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে শেষলৈ কমেণ্ট এটা কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু কাইলৈ ইয়াতে আমাৰ সিংহাসন স্থাপন কৰিব। মণিকূট আমাৰ স্থাপন কৰিব যে, সেইকাৰণে পূৰা চাফাই লাগি আছে। এয়া আমাক খুৰীদেউ, এয়া পূৰা বিজি হৈ আছে আৰু ৰাইজবিলাক, হয়নে খুৰীদেউ? বুট মগু বচা দেখাওঁগৈ। কাইলৈৰ কাৰণে পূৰা পাত কল বস্তুবিলাক যোগাৰ কৰি ৰাখিছে আৰু। এয়া পূৰা কাইলৈৰ কাৰণে প্ৰসাদ বুট পূৰা বাচি আছে দেই, খাই গৈ দিয়ক। উলিয়াই দিছে পূৰা, কেলে এইপিনেও পূৰা বুট বাচি আছে। আমাৰ বাইদেউসকলে খুৰীদেউসকলে চবেই কাইলৈ কাৰণে, হয়নে? অলপ সময় থাকি আমি ঘৰলৈ উভতি আহি আছোঁ। এতিয়া কেইটা বাজিছে গম পায়নে আপোনালোকে? এতিয়া 8:30 বাজিছে ৰাতি, আৰু আমি চাবলৈ যাব ওলাইছোঁ ৰঘুপতি। আজি মানে টিকেট পাবলৈ নাই, সেইকাৰণে একেবাৰে আমি পাইছোঁ ৰাতি 9:30 বজাৰ পৰা। আৰু এতিয়া যাওঁ চিনেমা চাই আহোঁ, আৰু কেনেকুৱা লাগিলে আপোনালোকক জনাই থাকিম, হয়নে? এয়া ওলাই আমি ৰেডি, বাই বাই। কেনেকুৱা লাগে ক'ম বাৰু দেই। এয়া চাওক পূৰা চিনেমা চাবলৈ গৈ আছোঁ দেই ৰাতি 9:30 বজাত। আৰু এয়া আহি পাই গ'লোহি আমি চিনেমা হল। আৰু আমি ৰৈ আছোঁ চিনেমা চাবলৈ বুলি। আমাৰ আগৰখিনি ওলাব আৰু আমি সোমাম, তাকে ৰৈ আছোঁ। 9:30 বজাতো যে ইমান মানুহ দেখিছেনে আপোনালোকে? আৰু চিনেমাখন চাই সঁচাকৈ বহুত ভাল লাগিলে। যিসকলে নাই চোৱা কিন্তু এবাৰ চাব দেই। আমাৰ অসমীয়া চিনেমা যে ইমান উন্নত হৈছে, চাই কিন্তু সঁচাকৈ বহুত ভাল লাগিলে। বাকী আজিলৈ আহিছোঁ ইমানেই। আজি ব্লগটো একেবাৰে সৰু হ'ল, সকলোৱে চাই বাই বাই। পুৰা হাউচফুল মানুহ আহি আছে দেই। হাই ৰাতি এতিয়া 12:30 বাজিছে আৰু আমি চিনেমা চাই উভতিছোঁ দেই ঘৰলৈ। এয়া ৰাতি 12:30 বজাৰ
ৰাস্তাত আমি